হেল্ল' ভিউয়াৰ্ছ, ৱেলকাম টু মাই চেনেল। ইয়াতে আপোনালোকৰ মাজত আৰু এটা জব নিউজ লৈ আহিছোঁ। ইয়াতে আপোনালোকে চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডেপুটি কমিশ্যনাৰ সজাই শংকৰদেৱ নগৰত যিটো লাট মণ্ডলৰ পোষ্ট গ্ৰেড 3 পোষ্ট আছিল, এইটো আপোনালোকক মই ইয়াতে দেখুৱাই আছোঁ। ইয়াতে আপোনালোকে চাব পাৰিছে যিটো লাট মণ্ডল গ্ৰেড 3 নাম্বাৰ অফ ভেকেঞ্চি 14 ভেকেঞ্চি আছে। ইয়াতে আপোনালোকে চাই লওক টোটাল কিমানটা পোষ্ট আছে। জেনাৰেলৰ কাৰণে 8টা পোষ্ট আছে আৰু ইফালে ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে 2টা আছে, OBCৰ কাৰণে 1টা আছে, SCৰ কাৰণে 1টা আছে, STৰ কাৰণে 2টা আছে, EWSৰ কাৰণে 2টা আছে আৰু PWD কেণ্ডিডেটৰ কাৰণে 2টা আছে। ইয়াতে আপোনালোকৰ যিটো এজ লিমিট দিয়া আছে আপোনালোকে ইয়াতে চাই লওক। যিটো এজ লিমিট যিটো দিয়া আছে ইয়াতে 18ৰ পৰা 38 ইয়াৰ্ছলৈকে 1 জানুৱাৰী 2022ৰ ভিতৰত 38 ইয়াৰ্ছ হ'ব লাগিব। ইয়াতে কিছুমান ৰিলেক্সেশ্যন আছে, ইয়াতে আপোনালোকে চাই ল'ব। আৰু নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব, এইটো মাষ্ট বি। আৰু যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে এইটো হায়াৰ ছেকেণ্ডেৰী পাছ, HSLC যিটো হায়াৰ ছেকেণ্ডেৰী পাছ, তাৰপিছত ইয়াতে 6 মান্থ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু আপোনালোকৰ ইয়াতে কি লাগিব, যিটো ট্ৰেইনিং 6 মান্থৰ ট্ৰেইনিং, ৰেকৰ্ডাৰ্ছ চাৰ্টিফিকেট, ক্লাছ কোৰ্চ ট্ৰেইনিং চাৰ্টিফিকেট যিটো এইটো আপোনালোকক থাকিব লাগিব। আৰু ইয়াতে আপোনালোকৰ কিছুমান টেষ্ট হ'ব, প্ৰেক্টিকেল টেষ্ট, স্কিল টেষ্ট হ'ব। আপোনালোকে ইয়াতে এনেকৈ প্ৰিপেয়াৰ হৈ যাব আপোনালোকে। তাৰপিছত এইফালে আছে আপোনালোকৰ তলত আছে অনলাইনৰ যিটো এপ্লাই ডেট, আপোনালোকে ইয়াতে চাই লওক। ৱেবছাইটটো ইয়াতে দিয়া হৈছে। তাৰপিছত আপোনালোকৰ কিমান তাৰিখৰ পৰা 20 নৱেম্বৰৰ পৰা 4 ডিচেম্বৰলৈকে আপোনালোকে ইয়াৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। যিটো এইটো ৱেবছাইটত আপোনালোকক দিয়া হৈছে, এইটো ৱেবছাইটত যাই আপোনালোকে লিংকটো ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। মই কেনেকৈ এপ্লাই কৰিব লাগে সেইটো মই আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ'ত মই আপলোড কৰি দিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে ভিডিঅ'টো চাব পাৰে আৰু বেল আইকনটো দাবাই ৰাখিব যাতে আপোনালোকৰ ন'টিফিকেশ্যনটো যায় মোৰ ভিডিঅ'ৰ, তাৰ পৰা আপোনালোকে চাই কিনে এপ্লাই কৰিব পাৰে। তাৰপিছত আগলৈকে চাওক কি কি দিয়া হৈছে। ইয়াতে চিলেকশ্যন প্ৰচিডিউৰটো মই আপোনালোকক দেখুৱাই আছোঁ। এক্সামটো হ'ব আপোনালোকৰ টেষ্ট, যিটো এক্সামিনেশ্যন হ'ব সেইটো জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, এপ্টিটিউড, কম্পিউটাৰৰ টোটেল কিমান মাৰ্কছ হ'ব, 200 মাৰ্কছৰ এক্সাম হ'ব। মাল্টিপল চইচৰ যিটো এক্সাম 200 মাৰ্কছৰ হ'ব, এইটো আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন হৈ যাব। তাৰপিছত প্ৰেক্টিকেল টেষ্টৰ 50 মাৰ্কৰ হ'ব। তাৰপিছত ইয়াতে এটা আপোনালোকে ইম্পৰ্টেঞ্চ বস্তু এটা জানি লওক। ফাইনেল চিলেকশ্যন প্ৰিপেয়াৰ্ড অন দ্য বেচিছ অফ এগ্ৰিগেট মাৰ্ক অবটেইন both objective and written test and computer proficiency test। ইয়াতে আপোনালোকে এইটো চাই ল'ব। তাৰপিছত ইয়াতে দিয়া হৈছে এটা ইম্পৰ্টেণ্ট আৰু এটা ইম্পৰ্টেণ্ট যে 20 নম্বৰত যিটো দেয়াৰ উইল বি ন' ভাইবা ভইচ ইণ্টাৰভিউ, ইয়াতে কোনো ভাইবা ইণ্টাৰভিউ নহয়, ইয়াতে ডাইৰেক্টলি মেনশ্যন কৰি দিছে, আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। তাৰপিছত ডকুমেণ্টছ কেইটা কি কি লাগিব এইটো আপোনালোকক ইয়াতে মেনশ্যন কৰি দিছে, আপোনালোকে চাই লওক। HSLC এডমিট কাৰ্ড, মাৰ্কশ্বিট, চাৰ্টিফিকেট, কম্পিউটাৰ চাৰ্টিফিকেট, এক্সচেঞ্জ যিটো ৰেজিষ্ট্ৰেশ্যন এক্সচেঞ্জ চাৰ্টিফিকেট আছে সেইটো। ইয়াতে এটা কথা হ'ল কেনেকৈ ৰেজিষ্ট্ৰেশ্যন এক্সচেঞ্জ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, মই আপোনালোকক ভিডিঅ' অতি সোনকালে আপলোড কৰি দিম যাতে আপোনালোকে তাৰ পৰা চাই যিসকলে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে ভিডিঅ'টো চাই কিনে আপোনালোকে
প্ৰচেছ ৱাইজত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম লগাব পাৰে। তাৰপিছত ইয়াতে দিয়া হৈছে যিটো আপোনালোকৰ ডকুমেণ্টছৰ যিটো ৰেঞ্জ ইয়াতে 200 KB দিয়া হৈছে। গতিকে বন্ধুসকল, ইয়াতে আপোনালোকে যি হিচাপত দিয়া হৈছে সেই হিচাপত আপোনালোকে এপ্লাই কৰিব বুলি আশা ৰাখিলোঁ যে আৰু চবে যাতে ছাকচেছ হ'ব পাৰে তাৰে কামনা কৰিলোঁ। থেংক ইউ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক চাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, যাতে মই আৰু উৎসাহিত হৈ আপোনালোকৰ মাজত এনেকৈ জব নিউজ কেইটা লৈ আহিব পাৰোঁ। থেংক ইউ এগেইন।